জ্যোতিষশাস্ত্ৰৰ দাবী দুটি হাতৰ তালু ওচৰা-ওচৰি মিলালে দুই তালুৰ হৃদয়ৰেখা লগ লাগি কি ধৰণৰ আকৃতি তৈয়াৰ কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে মানুহৰ বিবাহিত জীৱন। কিন্তু কেনেকৈ? জ্যোতিষশাস্ত্ৰৰ কাম হ'ল মানুহৰ অতীত বৰ্তমান ভৱিষ্যতক লৈ চৰ্চা কৰা। মানুহৰ হাতৰ ৰেখাত নিহিত আছে মানুহৰ ভাগ্য, এনেকৈ বিশ্বাস কৰে জ্যোতিষশাস্ত্ৰই। হাতৰ তালুত যি তিনিটা প্ৰধান ৰেখা থাকে সিহঁতৰ মাজত আঙুলিৰ দিশে থকা প্ৰথম আৰু প্ৰধানতম স্পষ্ট ৰেখাকেই বোলে হৃদয় ৰেখা। জ্যোতিষশাস্ত্ৰৰ দাবী দুটি হাতৰ তালু ওচৰা-ওচৰি মিলালে দুই তালুৰ হৃদয় ৰেখা মিলি যি ধৰণৰ আকৃতি সৃষ্টি কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰে মানুহৰ বিবাহিত জীৱন। কিন্তু কেনেকৈ? আহক জানি লওঁ। দুই হাতৰ তালু ওচৰা-ওচৰি ৰাখিলে হৃদয় ৰেখা দুটি মিলি যদি এটি সৰলৰেখাৰ সৃষ্টি কৰে তেন্তে জ্যোতিষীসকলৰ দাবী সিহঁত শান্ত, ধৈৰ্যৱান আৰু নিৰ্মল মনৰ মানুহ হয়। সিহঁতে জীৱনত স্থিৰতাৰ সন্ধান কৰে আৰু অশান্তি সৃষ্টিকাৰীসকলৰ পৰা দূৰত থাকিবলৈ পচন্দ কৰে। সিহঁতৰ এৰেঞ্জ মেৰেজ হোৱাৰ সম্ভাৱনা সৰ্বাধিক। সিহঁতৰ বিয়াত পৰিয়াল আৰু বন্ধু-বান্ধৱসকলৰ ভূমিকা হয় অত্যন্ত গুৰুত্বপূৰ্ণ। দুই হাতৰ তালু ওচৰা-ওচৰি ৰাখিলে দুই হৃদয় ৰেখা যদি কোনোভাৱেই সংযুক্ত নহয় তেন্তে জ্যোতিষীসকলৰ দাবী সিহঁত নিজৰ বয়সৰ তুলনাত বহুত বেছি বুদ্ধিমান আৰু পৰিণত মানুহ। সিহঁতৰ মানসিক দৃঢ়তা অতুলনীয় হয়। পৃথিৱীবাসীয়ে সিহঁতৰ সম্পৰ্কে কি ভাবিছে তাক লৈ সিহঁত চিন্তিত নহয়। বয়সতকৈ ডাঙৰ মানুহৰ সৈতে সিহঁতৰ বিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি। দুই হাতৰ তালু ওচৰা-ওচৰি ৰাখিলে দুটি হৃদয় ৰেখা মিলি গৈ যদি অৰ্ধচন্দ্ৰৰ নিচিনা এটি আকৃতিৰ সৃষ্টি কৰে তেন্তে জ্যোতিষীসকলৰ দাবী সিহঁতৰ মনৰ জোৰ অত্যন্ত বেছি। সিহঁত যেতিয়া কাৰোবাক ভাল পায় তেতিয়া একেবাৰে জান প্ৰাণ দি ভাল পায়। প্ৰেমৰ শীৰ্ষ স্পৰ্শ কৰিবলৈ সিহঁত সক্ষম হয়। সৰুকালৰ অথবা দীৰ্ঘদিনৰ পৰিচিত কোনো মানুহকে জীৱনসংগী হিচাপে সিহঁতৰ পক্ষে আদৰ্শ বুলি বিবেচিত হয়। সাধাৰণতে সেই ধৰণৰ মানুহকে সিহঁতে স্বামী বা স্ত্ৰী হিচাপে বাছনি কৰে।